তো হেল্ল' গাইজ, ৱেলকাম টু আৱাৰ চেনেল ইউনিক অসম। তো মোটামুটি 3 মাহমান মূৰত এটা ভিডিঅ' দিব আহিছোঁ। তো আজি যাই আছোঁ আমি নলবাৰীত যোৱাৰ কাৰণটো হৈছে আমি যাই আছোঁ ধন্দাৰ দোকানত। অপেনিং হোৱা মোটামুটি 1 মাহ মানেই হ'ল, যোৱা নাই। তো আজি যাবলগীয়া হ'ল কাৰণ মোৰ লগৰ এটা আছে, ইয়াৰ বোলে মোবাইলটো পৰি ডিছপ্লে গ'ল। তো ইয়াৰ মানে চিনাকি ইহঁতৰ, তো তাতে যাই আছোঁ। মোৰ মোবাইলটো মানে অলপমান প্ৰব্লেম দি আছে, পাৰিলে মই এটা লৈ লওঁ। তো এতিয়া টাইম হ'ল মোটামুটি 2:30মান বাজিল। তো বলক যাই থাকোঁ। এই গাইছ মানে বহুত ডাঙৰ কথা হ'ল, মানে পইচা খেলি মেলি মানে এই ATM-টো যি আছে ইমান জ্বালা দিছে, আধা ঘণ্টা হ'ল, মানে বহুত জ্বালা দিছে। এতিয়া অলপ পইচা দিয়া ল'লোঁ। তো বলক গাইছ ডাইৰেক্ট ধন্দাৰ দোকানত দেখা পাম। আমি ধন্দাৰ দোকানত আহি পালোঁ। এইবাৰ মানে দোকানখনৰ নামেই ধৰিছে আমাৰ ধনৰ দোকান বোলে। তো দোকানখনৰ লোকেশ্যনটো হ'ল এইফালে নলবাৰী চক এইটো। তো আৰু এইখন হ'ল থানাখনৰ মানে নলবাৰী মেইন চকতে। তো এইখন ধনৰ দোকান। তো ধন্দাৰ ভিতৰত আছে, যাওঁ যাই কথা পাতোঁ, মানে কি অফাৰ আছে, ৰাসৰ অফাৰ, কিবাৰ অফাৰ। তো চাই থাকক। ধন্দা বহুদিনৰ পৰা আহি নাই, ভাবি আছিলোঁ কিন্তু আহিব পৰা নাছিলোঁ। আজি বুজি ভাল আহিলোঁ। তো আপোনাক ধন্যবাদ দিব লগা আছিল, মানে এইটো এইটো আচলতে আমি জুবিনদাক আমি যদিও এৰিব নোৱাৰোঁ, আমি চবৰে মানে কি ক'ম, মানে কথাটো হ'লে ভাগৰি যাওঁ। যিয়ে নহওক আপোনালোকে সকলোৰে জুবিনদাটো সদায় আমাৰ মাজত থাকিব আৰু জনমে জনমে থাকিব। আৰু জুবিনদাৰ যিবিলাক আদৰ্শ সেইবিলাক আমি সকলোৱে মানি চলিম। আৰু আমি সকলোৱে জুবিনদা হ'ব নোৱাৰোঁ, কিন্তু তেওঁক আমি অনুসৰণ কৰিব লাগিব। তেওঁৰ যোনবিলাক কৰ্ম আমি সেইবিলাক অনুসৰণ কৰি চলি যাব লাগিব। তেওঁ য'তে নাথাকক তেওঁ আমাক শক্তি দিয়ক, আমি সেইটোৱে ক'ম। আৰু তুমি যে আমাৰ দোকানত আহিলা, আমাৰ এই চাকৰিতে আমি মোৰ ফালৰ পৰা মই তোমাক বহুত বহুত ধন্যবাদ। আৰু এটা কথাই কওঁ, আমাৰ অসমীয়া ল'ৰা মই চবকে কওঁ যে ইয়াৰ ফাৰ্ষ্ট আপোনালোকে ফেচবুক, ইনষ্টাগ্ৰাম, ইউটিউব যিমানটা চেনেল আছে আপোনালোকে ফ'ল' কৰক, মানে লাইক কৰক, শ্বেয়াৰ কৰক, আমাৰ কমেণ্ট কৰক। আমাৰ অসমীয়া ল'ৰা উঠিলে আমাৰ লাভ, আৰু যিমান উঠিব আমি সিমানে ডেভেলপ হ'ম। আৰু এই চাকৰিতে এটা কথাই কওঁ মোৰো দোকানৰ ফালৰ পৰাই যে আপোনালোকে ধনৰ দোকানত আহক, আৰু এনি যি অফাৰ আছে মানে চবে লাভ কৰিব পাৰিব। আৰু আমাৰ এটা ভাল ফাইনেন্সিয়েল স্কিমো চলি আছে, য'ত আমি এতিয়াও 0 ডাউন পে'মেণ্ট 0 ইণ্টাৰেষ্টত দিব পাৰোঁ। আৰু ধন্দাৰ এটা কথা ভাল লাগিছে, মানে যিকোনো মোবাইল কিনক, টিভি কিনক, মানে নাহৰ বুলি এটা দি আছে। তো এইটো বহুত ভাল কাম কৰি আছে। এইটো স্পেচিয়েল আচলতে মই জুবিনদাৰ কাৰণে দিওঁ, কাৰণ জুবিনদাই নাহৰ বস্তু আটাইতকৈ বেছি ভাল পাইছিলে বা তেওঁ নাহৰ ৰুব কৈছিলে। সেইকাৰণে আমি যিমান পাৰোঁ আমি এতিয়া মোৰ ফালৰ পৰাই নাহৰ কাষ্টমাৰক বিতৰণ কৰি আছোঁ। তো ধন্দা মানে ইয়াতে মানে আমি জানো কি পাই, তথাপিতো আপুনি একবাৰ কৈ দিয়ক মানে কি পায়। আমাৰ ইয়াতেতো মোবাইলটো পায়, মানে মোবাইলটো মানে কিছু গোটেই জনা হোৱা নাই, মানে কিছু সংখ্যক মানে মানুহে গম পাইছে আমাৰ ইয়াতে মোবাইল পায়। লগতে আমাৰ এপ্লায়েন্সৰ বস্তুও পায়, যেনেকুৱা লেপটপ, টিভি, ফ্ৰিজ, ইনভাৰ্টাৰ, LED, ৱাশ্বিং মেচিন, AC এইবিলাকো আছে। আৰু এইবিলাকতো আমাৰ ফাইনেন্স হয়, আৰু এইবিলাকো আপোনালোকে ফাইনেন্সৰ জৰিয়তে ল'ব পাৰিব। আৰু এতিয়া আমাৰ সুন্দৰ অফাৰ চলি আছে বৰ্তমান। যিহেতু পূজা গ'ল, দেৱালী গ'ল, এতিয়া আমাৰ লাষ্ট 30 তাৰিখলৈকে অফাৰ চলি আছে। নেক্সট মান্থতো আমি যিমান দূৰ গম পাইছোঁ অফাৰ চলিব। আৰু অহা মানে যিহেতু এবাৰকে নতুন ইয়াৰ আহি আছে, নতুন ইয়াৰটো আহিব ভাল অফাৰ। তো ভাবিছা আপোনালোকে ইমান সুন্দৰ এটা মানে কি ক'ম, মানে আপোনালোকে আহক, ধন্দা দোকানত ভিজিট কৰক, আৰু মানে একদম 0 ডাউন পে'মেণ্ট ধৰি এতিয়া পূৰা 0ত পাই যাব। আৰু লগতে আমাৰ এতিয়াতো গমেই পাই 17 চিৰিজ লঞ্চিং হৈ গৈছে, য'ত 17 Pro Max এভেইলেবল ষ্টক পাব। আৰু বাবুৰ ভিডিঅ'ত আমি দেখাই আছোঁ 17 Pro আৰু Pro Max আমাৰ ইয়াতে পূৰা এভেইলেবল ষ্টক, যেনেকুৱাকৈ লাগে আপুনি ল'ব পাৰিব। আৰু বাবুৰ ভিডিঅ'ত আপোনালোকে চাই কিনে মোৰ তাতে আহক, আপোনালোকক মই পূৰা ডিছকাউণ্ট কৰাই দিম। আৰু লগতে আপোনালোকে ফাইনেন্সত যদি মই যিমান পাৰোঁ ৰেট অফ ইণ্টাৰেষ্ট 0 কৰি দিম। থেংক ইউ। মানে 17 মানে 0 ডাউন পে'মেণ্ট কৰা নেকি? বৰ্তমান 17, 16, 15 আমি 0 ডাউন পে'মেণ্ট 0 ইণ্টাৰেষ্টত দি আছোঁ। আৰু বৰ্তমান 17 Pro আৰু Pro Maxত ইণ্টাৰেষ্ট আহি আছে, আৰু কিন্তু তথাপিও আমি 18 মাহলৈ আমাৰ দি আছোঁ। কিবা ইয়াৰ লগত মানে গিফ্ট আমিতো গিফ্টটো দি আছোঁ। বৰ্তমান গিফ্ট মানে হৈছে নাহৰ। তো তাতকৈ আমাৰ মানে গিফ্ট হ'ব নোৱাৰে বৰ্তমান সময়ত। তো আপোনালোকে আহক আৰু ধন্দাৰ দোকানত আহক, আৰু ধুনীয়া ধুনীয়া স্কিম, ফাইনেন্সিয়েল স্কিম লাভ কৰক, গিফ্ট লাভ কৰক, আৰু ধুনীয়া ধুনীয়া অফাৰবিলাক লাভ কৰক। আৰু জানে আপোনালোকে ধন্দাৰ বিয়া হেৰি কৰি দিম হৈছে, আমাৰ নাম দিলেই আছোঁ, কিন্তু নাই বাবুৰ আমি নতুন এটা চিনাকি হ'ব। আৰু লাহে লাহে যিহেতু চিনাকি হৈছোঁ, নেক্সট টাইম আমাৰ বিভিন্ন ধৰণৰ অনুষ্ঠান থাকিব। আমি এইবাৰ নেক্সট টাইম আমি বাবুক মাতা হ'ব, আৰু বাবুৰ সুন্দৰ ভিডিঅ' কৰি কিনে অসমৰ মাজত জনপ্ৰিয়তা লাভ কৰিছে। আৰু আমি এটা আশা কৰোঁ ভৱিষ্যতে যাতে ইয়াতকৈ বেছি ভাল হয়। আপোনালোকে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিলেহে ভাল হ'ব। এইটো পাৱাৰ কিন্তু আপোনালোকৰ হাতত আছে।
মানে এইটো আপোনালোকে মানে লাইক শ্বেয়াৰ কমেণ্টটো কৰি যাব মানে এইটো মোৰ ফালৰ পৰা আপোনালোকক অনুৰোধ নালপুলি চুলি দি গ'লে আৰু মানে ফাইনেন্সৰ কিবা এটা প্ৰব্লেম হয় তো ইয়াততো মই মোবাইল লগাই অতি শীঘ্ৰে মোৰ এটা ওলাই দিয়ে আৰু খবৰ বন্ধুৱে ল'লে মানে আৰু আমাৰ ইয়াতে কোনো এৰিয়াৰ কথা নাই চৰকাৰী নাহক বাবু ৰামপুৰৰ পৰা আহিছে এই বৰপেটা ডিষ্ট্ৰিক্ট কথাটো নলবাৰী তাৰমানে নলবাৰী আৰু মানে বৰপেটাৰ এওঁলোকে এটা তাৰমানে কিবা এটা আছে কিন্তু যিয়ে নহওক এওঁলোকৰ নলবাৰীয়ে পৰে কিন্তু তথাপিও আমি বৰপেটাই হওক বঙাইগাঁও হওক গুৱাহাটীয়ে হওক য'ৰে নহওক চবৰে আমি ফাইনেন্স কৰি দিম চবেই সুবিধা পাব আমাৰ এটা আহক আৰু ধন্দাৰ দলৰ মানে যিটো ষ্টাফটো আছে সেইটো বহুত ভাল আৰু মানে ছাৰ্ভিচটো বহুতেই ভাল পাইছোঁ তো একো অসুবিধা অলপো অসুবিধা হোৱা নাই তো ৰাতি আহোঁতে আহোঁতে বহুতে ৰাতি হৈ গ'ল সেইকাৰণে ভিডিঅ' বনোৱা নহ'ল আৰু তো এই বৰফ উঠি পেলাই চাওক মোৰ বাগানত আহি গ'লোঁ ইয়াতে কিবা শাক চাক অলপ ৰুইছোঁ এইখিনি শাক এইফালে বেঙেনা এইফালে জলকীয়া মানে আনলি গাইছে এইবাৰ শাকে ৰুইছোঁ মানে চকুৰ পাতটো গেছি গাইছে মোৰ অলপ এতিয়া মানে সেইখিনি অলপ ৰিকভাৰী কৰিব লাগিব সেইকাৰণে এইবাৰ শাকে ৰুই দিছোঁ অনলি তো তাৰ কাষেদি ভাবিছোঁ এই চন্দাই দিয়া নাহৰ পুলিটো ৰুই থৈ দিওঁ তো চন্দা বহুত বহুত ধন্যবাদ আপোনাৰ দোকানত যাতে মানে যিটো মানে ট্ৰিট দিছে আপুনি তো মানে অন্তৰৰ পৰা ধন্যবাদ দিছোঁ আপোনাক তো আপোনালোকে চন্দাৰ দোকানত যাব মোবাইল কিনক লেপটপ কিনক টিভি কিনক আৰু এনজয় কৰক তো বাই বাই ভিডিঅ'টো এইখিনিয়ে আছিল জয় আই অসম।